হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোবোৰ ভালে কুশলে আছে আৰু মই মোৰ ইউটিউব চেনেল জুটিতৰা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে একেবাৰে বেলেগ ধৰণৰ। আৰু কৈছিলোঁ নহয়, এনেকুৱা ধামাকা ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো দবাই থ'ব। এয়া দেখিলেনে, গৰমৰ জুতি, পইতা ভাত লগত ভোট জলকীয়া আৰু লগতে বি জলকীয়া আৰু মাছ ভজা। এয়া পিটিকি লওক একেবাৰে পিঁয়াজ জলকীয়াৰে, আৰু কোনে পায়। লগত দাইল বটা, নেমু আৰু একেবাৰে পইতা ভাতৰ মেইন জুতি হৈছে বিলাহী পোৰা। লগত শুকান জলকীয়া কেইটামান পুৰি পিটিকি লৈছোঁ। আৰু এয়া হৈছে পতঞ্জলি আমলখি আচাৰ। আৰু খোৱা বস্তু আগত লৈ যিহেতু ইমান সময় বলকি থাকিব নোৱাৰি, সেয়ে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু খাই দিওঁ পুৰা। চাই থাকক আপোনালোকে। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আপোনালোকে এনেদৰে ট্ৰাই কৰক, আৰু বহুত বেছি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লগতে লাইক কৰক, কমেণ্ট কৰক। এতিয়া আৰু বেছি বলকি নাথাকোঁ, দগচি খাওঁহে আৰু। আপোনালোকে দেখিলে ফ্ৰেণ্ডছ, এয়া থালিখন মই একেবাৰে শেষ কৰি পেলালোঁ। আৰু এতিয়া বাই বাই দিয়াহে কথা, যিহেতু মই ভাতখিনি খাই খতম কৰি দিলোঁ। এতিয়ানো কি কৰি থাকোঁ, সেয়ে বাই